আল্লাহক অন্তৰৰ পৰা মানিলে আল্লাহ এক হয় আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ প্ৰেৰিত ৰাসূল বিশ্বাস কৰিলা, তুমি মুছলমান হলা। কিন্তু এটা বস্তু মনত ৰখা, মাংস খাই মুছলমান হ'ব নোৱাৰে। মুছলমানৰ ছ'চাইটিত থাকি মুছলমান হ'ব নোৱাৰে। মুছলমানৰ নিচিনা নাম ৰাখিলেও মুছলমান হ'ব নোৱাৰে। মুছলমানৰ নিচিনা দাড়ি ৰাখিলেও মুছলমান হ'ব নোৱাৰে। ইতিহাস বুলি যদি চাই, ইতিহাস সাক্ষী হৈ আছে। আপুনি চাব, জংঘলত বাঘে পুৰা মাংস খাই আছে, কিন্তু আমি কওঁ নেকি হাজা মুছলিম? তেওঁ মাংস খাই বাঘটোক মুছলমান বুলি কওঁ? সি মাংস খাব পাৰে, কিন্তু সি মুছলমান হোৱা নাই। তোমাক থাকি ভাল গাড়ী কোনোবাই ৰাখিব পাৰে, তুমি মুছলমান বুলি কবা নেকি? তোমালোকৰ গাঁৱত, তোমালোকৰ ছ'চাইটিত ৰুম ভাড়া লৈ কোনোবাই মাটি কিনি কোনোবাই বসবাস কৰিব পাৰে, বেলেগ মানুহ গাঁৱত থকা বুলি মুছলমান বুলি কব? গুৱাহাটীত যে আপুনি যাব, আমি য'ত থাকো ভাড়া ৰুম যোন জাতি যোনে আহে থাকিব পাৰে, কিন্তু এই ছ'চাইটিত থাকিলেই বুলি মুছলমান নহয়। কোন হ'ব? অন্তৰেদি ক'ব লাগিব আল্লাহ এক হয়, আৰু এইটো স্বীকাৰ কৰিব লাগিব মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ ৰাসূল হয়। আল্লাহৰ ৰাসূলৰ এইটো যেতিয়া দৃঢ় পাপ অন্তৰৰ পৰা আহিব, তেতিয়া আপুনি মুছলমান হলে। যেতিয়া আপুনি মুছলমান হৈ গ'ল, হাদিস শরীফত লিখিলে যে আল মুসলিম মান সালিমান নাস মিন লিসানিহি ওয়া আইদিহি। হাদিস শরীফত লিখিলে মুছলমান হলা, ইয়াৰ ভিতৰতে আটাইতকৈ উৎকৃষ্ট আৰু দামী এজন মুছলমান আছে। আমি ইয়াত সকলোৱে বিশ্বাস কৰিলো যে আল্লাহ এক হয়, কিন্তু আমি চবটো সমান হ'ব নোৱাৰো। আল্লাহ ৰাব্বুল আলামিনৰ মাহবুবে ক'লে ইয়াত আটাইতকৈ উৎকৃষ্ট এজন মুছলমান হ'ল সেইজন মান সালিমান নাস, যিজনে গোটেই দুনিয়াৰ জাতিৰ লগত সালিমান নাস, নাস শব্দ ব্যৱহাৰ কৰিলে যে গোটেই দুনিয়াৰ জাতি, অকল মুছলমান নহয়। মিন লিসানিহি, সেই জাতিক তেওঁ জবানৰ দ্বাৰা কোনো দিনাখন কষ্ট নিদিয়ে। সেই জবানৰ দ্বাৰা তেওঁ গালি নাপাৰে, সেই জবানৰ দ্বাৰা তেওঁ চুগুলি নকৰে, সেই জবানৰ দ্বাৰা কাৰোবাক আঘাত লগোৱা কথা নকয়। মুছলমানকো নকয়, হিন্দু মানুহকো নকয়, বড়ো মানুহকো নকয়, খ্ৰীষ্টান মানুহকো নকয়, জবানৰ দ্বাৰা বেয়া কথা নকয়। তেওঁ উৎকৃষ্ট মুছলমানৰ দপ্তৰত তেওঁ আছে। এতিয়া আমাৰ মাজত কোনোবা এজনটো ভাল আছে, যাৰ নেকি জবান ভাল, বেয়া কথা নকয়, মানুহক আঘাত লগোৱা কথা নকয়, তো তেওঁ মুঠ থাকি উৎকৃষ্টত আছে। দুই নম্বৰতে দিলে আৰু ৱাইদিহি, তেওঁ হাতখনৰ দ্বাৰা কোনো মানুহক কষ্ট নিদিয়ে। গোটেই জাতি এক সোমাই আছে, তেওঁ হাতখনৰ দ্বাৰা কোনো মানুহক কষ্ট নিদিয়ে, হাতৰ দ্বাৰা কাৰো ওপৰত অত্যাচাৰ নকৰে, হাতৰ দ্বাৰা কোনো দিনাখন জুৱা টাচ নধৰে, হাতৰ দ্বাৰা কোনো দিনাখন ঘোষ নলয়, এই হাতৰ দ্বাৰা কাৰোবাক কষ্ট নিদিয়ে, আঘাত নিদিয়ে গোটেই জাতিক। তেন্তে লিখিলে সেই মুছলমানৰ ভিতৰত তেওঁ অলপ ওপৰত আছে, লিখিলে আল মুছলিম, এওঁ মুছলমান আৰু প্ৰকৃত অলপ ওপৰত আছে।
মুছলমান হোৱাৰ পিছত কাম আছে, এনেকুৱা নহয় যে হৈ গলো, তোমাৰ কামখিনি কৰ্তব্যখিনি কৰিব লাগিব। আৰু কৰ্তব্য কিয় দিছে খুব তাৱাজ্জুৰ সৈতে শুনিবা। কৰ্তব্য কিয় দিলে? তুমি নমাজ পঢ়ি আছা, কি পঢ়িছা বেলেগ ধৰ্ম মানুহে নাজানে। তুমি হজ কৰিব গৈছা, হজত কি কি আহকাম তুমি আদায় কৰিলা, কি কি আৰকান তুমি আদায় কৰিলা বেলেগ ধৰ্ম মানুহে নাজানে। তেওঁ চালে যেতিয়া তুমি তকবীৰ দিয়া, তেওঁ কাণত ধৰা বুলি ভাবিব যে নমাজত এনেকে কাণত ধৰে কিয়, তেওঁ বুজি নাপায়। কৈছে কিহৰ কাৰণে দিলে? মুছলমান হলে কৰ্তব্য আছে। সেই মানুহজনে, সেই বেলেগ ধৰ্মৰ মানুহ এজনে তোমাৰ লগত যদি ফ্ৰেণ্ডশ্বিপ কৰিব লাগে, তোমাৰ লগত যদি বন্ধুত্ব কৰিব লাগে, তেওঁ নমাজক চাই পেলাই নকৰে, তেওঁ হজক চাই পেলাই নকৰে, ৰমজানৰ ৰোজাক চাই পেলাই নকৰে। কাৰণ তিনিওটা একো বস্তুৱে তেওঁ নাজানে। দেহ ভালকে জাকাত দিয়ে মই এওঁৰ লগত বন্ধুত্ব কৰিব, তেওঁ জাকাতৰ বিষয়ে নাজানে। আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে তোমাৰ লগত বন্ধুত্ব বেলেগ মানুহ এইটোত হ'ব যদি তোমাৰ আখলাকটো ভাল হৈ যায়। তুমি বজাৰত গৈছা আৰু যোৱাৰ লগে লগে বেলেগ মানুহে চালে যে মানুহজন সত্যবাদী হয়, মানুহজনে কোনোদিনাখন আঘাত নকৰে, মানুহজনে মালত খেলি মেলি নকৰে, মানুহজনে দাগাবাজি নকৰে, বেলেগ মানুহ তোমাৰ ফালে আকৃষ্ট হৈ পেলাই তোমাক বন্ধুত্ব হাত বঢ়াব। নমাজ চাই পেলাই নহয়। কিয় নহয়? কাৰণ তেওঁ নমাজৰ বিষয়ে নাজানে, ৰোজাৰ বিষয়ে তেওঁ নাজানে। তোমাৰ হ'ব একমাত্ৰ তোমাৰ আখলাক চাই পেলাই যে মানুহজনৰ চৰিত্ৰটো কেনেকুৱা, সেই চৰিত্ৰটো চাই পেলাই কৈছে তোমাৰ লগত বেলেগ মানুহ বন্ধুত্ব হ'ব যে এওঁ কাৰো ক্ষতি নকৰে। এইটো হ'ল মুছলমান। এতিয়া মুছলমানে যেতিয়া আমল কৰিলে, আমল কৰাৰ পিছত তেওঁ কোৰআনত ক'লে, হাদিছত ক'লে মুমিন। মুছলমান আৰু মুমিনৰ মাজত পাৰ্থক্য আছে। কৈছে তেওঁ হ'ল মুমিন। আৰু মুমিনৰ এটা সিফত দিলে যে চবেই আমল কৰে, প্ৰত্যেকেই যিহেতু আমল কৰিলে তেওঁ প্ৰত্যেকেই মুমিন হৈ গ'ল। ইয়াৰ ভিতৰত উৎকৃষ্ট মুমিন কোন, দামী মুমিন কোন? তো হাদিস শরীফত লিখিলে ওয়াল মুমিন, আৰু মুমিন কেইজন মান আমিনাহুন নাস আলা দিমাইহিম ওয়া আমওয়ালিহিম। কৈছে আটাইতকৈ উৎকৃষ্ট মুমিন সেইজন যিজনৰ বিষয়ে বেলেগ মানুহে এইটো বিশ্বাস কৰিলে, আলা দিমাইহিম ওয়া আমওয়ালিহিম, এওঁৰ দ্বাৰা মোৰ কোনো ক্ষতি নহয়, জানৰো ক্ষতি নহয়, মোৰ মালৰো কোনো ক্ষতি নহয়। আমাৰ নবীয়ে কয় তেওঁ উৎকৃষ্টত্ব মুমিনৰ লিষ্টত আছে। এতিয়া তোমাক লৈ পেলাই কোনোবা এজন মানুহে এইটো বিশ্বাস কৰিব পাৰে নে নাই যে এই মানুহজনৰ পৰা মোৰ জানৰ কোনো দিনাখন ক্ষতি নহয়, মোৰ মালৰ কোনো দিনাখন ক্ষতি নহয়, তেওঁ মোৰ কোনো দিনাখন মাটিখিনি নেফেলে, মোৰ তেওঁ জান মাল তেওঁৰ পৰা মোৰ হিফাজতে থাকে। এই বিশ্বাসটো যদি তোমাৰ ওপৰত কাৰোবাৰ আহি যায়, তেন্তে মুমিনৰ ভিতৰত তুমি উৎকৃষ্ট মুমিনৰ দপ্তৰত তুমি আছা। এইটো হ'ল মুমিন। এতিয়া ক'লে হুজুৰ মুছলমান হওক, মুমিন হওক, বেলেগ হওক, মুঠৰ দুনিয়াত ইনচানিয়ত হিচাপে চলিব লাগে। এটা বাক্য আছে নে নাই যে ইনচান হৈ পেলাই চলা, ইনচানিয়ত তোমালোকে দেখুওৱা আছে? কৈ আছে মই ইয়াত বহি পেলাই কলো, হাদিস যদি তোমাৰ জিন্দগীত আহে, তুমি এজন উৎকৃষ্ট, তুমি এজন পাৱাৰফুল ইনচানিয়ত হিচাপে তুমি দুনিয়াৰ পৰা যাব পাৰিবা। এতিয়া আমাৰ মাজত নাই কাৰণে হাদিস আমি ইনচানিয়ত বিচাৰি আছো। চাব দুটা হাদিস কৈ দিছো।
আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, তুমি বজাৰৰ পৰা কল আনিছা, তুমি বজাৰৰ পৰা কল কিনিছা, আনাৰস তুমি আনিছা, পাৰিলে ওচৰৰ চুবুৰীয়াক অলপ দিবা, ধ্যান দিবা। তুমি আনাৰস কিনি আনিছা, পাৰিলে তুমি ওচৰৰ চুবুৰীয়াক দিবা। বোলে হুজুৰ মই ইমান আনা নাই, এটা আনাৰস ঘৰৰ ভিতৰতে লাগে, আমাৰ নবীয়ে কয় দিব নালাগে। কিন্তু আনাৰসটো খোৱাৰ পিছত যিখিনি বাকলি হ'ব, এই বাকলিখিনি তুমি পদূলি মূৰত নেপেলাবা। এই বাকলিখিনি তুমি পদূলি মূৰত নেপেলাবা, এইটো কাৰণে কোনোবা নোখোৱা মানুহে হয়তো চাই পেলাই অন্তৰত দুখ পাব পাৰে। এইটো আপোনাৰ জিন্দগীত আনক ইনচানিয়ত এটা শিপাত আপুনি থিয় হ'ব। লিখিছে পাৰিলে পৰচিক দিয়া, পৰচি ইফালে 40, ইফালে 40, ইফালে 40, ইফালে 40 তোমাৰ পৰচি। এজনক দিয়া, দুজনক দিয়া, তিনিজনক দিয়া, দিয়া। যদি নোৱাৰা, আমাৰ নবীয়ে কয় দিব নালাগে। কি খালা এইটো বেলেগক গম নিদিবা, তেওঁ হয়তো আঘাত পাই যাব পাৰে। 2 নম্বৰতে লিখিলে, তোমাৰ ল'ৰাটো লৈ পেলাই তুমি গৈ আছা, আৰু যেতিয়া গৈ আছা তুমি দেখা পালা এজন ল'ৰা বা ছোৱালী আহিলে যাৰ নেকি মা বাবা নাই, এতিম হয়। আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, খবৰদাৰ সেই এতিম সন্তানৰ ওচৰত তোমাৰ ল'ৰা ছোৱালীক মৰম চেনেহ বেছি নকৰিবা। কিমান ধুনীয়া কথা। সেই এতিম ল'ৰাটোৰ আগত, সেই এতিম ছোৱালীটোৰ আগত তোমাৰ ল'ৰাটোক বেছিকে আদৰ, বেছিকে মৰম নকৰিবা। সেই এতিমটোৰ অন্তৰত এটা আঘাত আহিব, কাশ মেৰে বাপ জিন্দা হতা, যদি মোৰ আব্বাজান জিন্দা হল হয় তেন্তে মোকো মৰম কৰিলে হয়। তোমাৰ কাৰণে তেওঁ আঘাত পাব, এইটো তুমি নকৰিবা। এনেকুৱা কৰাচোন। তাৰপিছত লিখিলে, তোমাৰ বিবিৰ বান্ধৱী আছে, তোমাৰ বিবিৰ বান্ধৱী, আৰু সেই বান্ধৱীজনীৰ স্বামী দুনিয়াৰ পৰা বিদায় লৈছে, নিজৰ ইজ্জত আবৰু হেফাজত ৰাখি পেলাই দুনিয়াত চলা ফুৰা কৰি আছে। আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, শুনা, সেই বিধৱা মাইকীজনী আগত কি কি বস্তু কিনি দিলা, ঈদত কি কি দিবা, এইবিলাক ফুৰ্তি ফাল্টা কথা মানুহজনী শুনাকে তোমাৰ বিবি আগত নকৰিবা। ছোৱালীজনী আঘাত পাব, তেওঁ দুখ পাব যে কাশ যদি মোৰ আজি স্বামী জিন্দা থাকিলে হয়, ঈদত মোকো এনেকুৱা এনেকুৱা কিনি দিলে হয়, চকু পানী পৰি যাব পাৰে। আমাৰ নবীয়ে কয়, যদি ইনচানিয়ত তুমি কৰিব খুজিছা তেতিয়াহ'লে মনত ৰাখা, হাদিস জিন্দগীত আনা, তোমাৰ ইনচানিয়ত গোটেই জিন্দগীত টপ টপকে জিলিকি উঠিব। কিন্তু আপুনি সেইবিলাক জানা নাই, সেইকাৰণে ইনচানিয়ত বিচাৰি আছে। ইনচানিয়ত ক'ত শিকাব আপোনাক? আচ্ছা আপুনি কওকচোন, আপোনাৰ ভন্টিক বিয়া পাতিব আপুনি নোৱাৰে, যিহেতু আপুনি কাকা, আপুনি ভন্টিক বিয়া পাতিব নোৱাৰে, আপুনি ক'ত শিকিলে এইটো? কোনে ক'লে আপোনাক যে আপোনাৰ বাইদেউক আপুনি বিয়া পাতিব নোৱাৰে, আপোনাৰ ভন্টিক আপুনি বিয়া পাতিব নোৱাৰে? কোনে ক'লে আপোনাক? হাদিস কোরআনৰ পৰাই শিকিছে। তো সেই হাদিস কোরআনক জিন্দগীত আনাৰ পিছত কৈছে, মোৰ মাহতৰম দোস্তৰ বুজুৰ্গ, এজন প্ৰকৃত ইনসান হৈ পেলাই এই দুনিয়াৰ পৰা তুমি যাব পাৰিবা।